থাকিব নালাগে যিয়ে যধে মধে জলৈকে তলৈকে নিজৰ ভনীয়েকজনীক দলিয়াই দিয়াতেই নিজৰ দায়িত্ব শেষ বুলি ভাবে সেই মানুহজনক আৰু মই নতুনকৈ দায়িত্ব দিবলৈ নাযাওঁ ইয়ালৈ আচলতে মই দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিহে আহিছোঁ মোৰ শহুৰৰ ঘৰখন আচলতে ঘৰ নে জেল মই সেইখন ঘৰৰ বোৱাৰী নে কয়দী এটা প্ৰশ্নৰ উত্তৰ মই নাপালোঁ বৰঞ্চ এটা নতুন প্ৰশ্নলৈহে আজি এইখন ঘৰৰ পৰা মই যাবলৈ ওলাইছোঁ মই আচলতে মোৰ মাৰ ঘৰখনত কি আছিল জীয়ৰী নে যাব কিন্তু এইটো প্ৰশ্নৰ উত্তৰটো মই এদিন নহয় এদিন বিচাৰি উলিয়াবই লাগিব দাদা মই কোন বুলি সুধিলে সদায়তো আৰু মই চিনাকি দিব নোৱাৰোঁ যে মই এগৰাকী গৃহবন্দিনী তুমি নিজেও বজাৰ কৰি মৰিব দৰকাৰ নাই আৰু মোৰ নেগুৰত ধৰি থকাৰ কোনো দৰকাৰ নাই এইখন ঘৰত মোৰ কিবা দৰকাৰ আছেনে মানে সহজকৈ সুধিবলৈ গ'লে আপোনাৰ জীৱনত মোৰ কিবা দৰকাৰ আছেনে নাই দৰকাৰ নাথাকিলে ৰাখিলোহেঁতেন নেকি এইখন ঘৰত পাপাইতো কেতিয়াবা এনেই দলিয়াই দিলেহেঁতেন ডাষ্টবিনত এতিয়াওতো ডাষ্টবিনতেই পৰি আছে কি ক'লা তাৰমানে কি আমাৰ এই ঘৰখন ডাষ্টবিন আপোনাৰ ব্যৱহাৰ দেখিলে নিজকে কিবা জাবৰ যেনহে লাগে আৰু জাবৰবোৰতো ডাষ্টবিনতেই থাকে দিয়কচোন চুপ থাকা লাহে লাহে মন কৰিছোঁ ক্ৰমান্বয়ে তোমাৰ এই জিভাখন দীঘল হৈ আহি আছে যিদিনাখন কাটি পেলাম অলপ সাৱধান হ'ব বিষধৰ সাপৰো জিভা কিন্তু দীঘলেই হয় এই কিবা খাই গ'লনে নাই বনালেহে খাব তুমি তাৰমানে এতিয়ালৈকে একো ৰন্ধাই নাই কেনেকৈ ৰান্ধিব মোৰ লগত কাজিয়া কৰিয়ে দেখোন টাইম পাছ কৰি আছে মই একো টাইম পাছ কৰা নাই কেৱল মোৰ মনৰ কথাখিনি মই তোমাৰ মনৰ কথা মনতে সাঁচি ৰাখা বোৱাৰী তুমি এইখন ঘৰ আমাৰ চৌধুৰী ফেমিলিৰ বোৱাৰী ৰন্ধা বঢ়াৰ পৰা সৰা মচালৈকে এজনী বোৱাৰীৰ যিখিনি কাম সেইখিনি মুখ বন্ধ কৰি চাফাকৈ কৰি যোৱাটোৱে তোমাৰ দায়িত্ব তোমাৰ মনে কি কয় সেইবোৰ জানিবলৈ আমাৰ কাৰোৰে অকণো আগ্ৰহ নাই এতিয়া শুনিলাতো পাপাই কি ক'লে আকৌ মোৰ লগত বজাৰলৈ যাবলৈ ওলাইছে জানা পাপা কিবা বোলে দৰকাৰী বস্তু লাগে যি দৰকাৰী বস্তু লাগে লিষ্ট এখন বনাই মোক দি দিলেই হ'ল যদি দৰকাৰী যেন দেখোঁ তেতিয়াহ'লে মই ৰুণিমাৰ হতুৱাই অনাই দিয়াৰ ব্যৱস্থা কৰিম নহয় তাৰ কাৰণে এই বাবলুক দিগদাৰি দিবৰ কোনো দৰকাৰ নাই মই লগত গ'লে আপোনাৰ ল'ৰাৰ কিয় ইমান দিগদাৰি হয় ঘৈণীক লগত লৈ ফুৰিবলৈ মই লাজ পাওঁ কিন্তু বেলেগৰ ঘৈণীকবোৰক লং ড্ৰাইভত নিবলৈ লাজ নাপায় নহয় এইবোৰ তাৰ পাৰ্চনেল লাইফ আমি কেতিয়াও কাৰো পাৰ্চনেল লাইফৰ ওপৰত মাত নামাতো কিন্তু মইতো মাত মাতিবই লাগিব দেউতা কাৰণ তেখেতৰ পাৰ্চনেল লাইফত মোৰ আইডেণ্টিটি কাৰ্ডখন সোমাই আছে যে আৰু যেতিয়ালৈকে তাত মোৰ হাজবেণ্ডৰ নামটো বাবলু চৌধুৰী বুলি লিখা থাকিব মোৰ কুকুৰ নিচিনা দৃষ্টিৰ প্ৰায় এওঁৰ পাৰ্চনেল লাইফটো কেতিয়াও সাৰি থাকিব নোৱাৰো তুমি বহুত বেছি কথা কৈছা বোৱাৰী চৌধুৰী ফেমিলিৰ বোৱাৰীৰ ইমান বেছিকৈ মুখ খোলাৰ অধিকাৰ নাথাকে অধিকাৰ নহয় কোনো অস্তিত্বই নাই এগৰাকী বোৱাৰীৰ এইখন ঘৰত আপোনাৰ ৰাজু ককা ডাঙৰ চিকাৰী আছিল চিকাৰ কৰিবলৈ নিয়ে বন্দুকৰ গুলি খাই আপোনাৰ ৰাজু আইতাৰ মৃত্যু হৈছিল আপোনালোকে কয় সি আত্মহত্যা কিন্তু ৰাইজে জানিছিল সি আচলতে আছিল পত্নী হত্যা আপোনাৰ ককা ডাঙৰ ইঞ্জিনিয়াৰ আছিল বানাৰসত কিন্তু কোনোদিন কেতিয়াও তালৈকে আপোনাৰ আইতাক লৈ নগৈছিল এইখন ঘৰতে পৰি আছিল অকল বাথৰুমত পৰি মৰি আছিল এদিনে ৰাতি কোনেও খবৰ পোৱা নাছিল একেদৰে মৰিছে আপোনাৰ মায়ে আপুনি কয় আপোনাৰ পত্নী হেনো দৰৱৰ ইনফেকশ্যনত পৰিছে কিন্তু সঁচা কথাটো হ'ল তেওঁ খঙতে আটাই সোপা দৰৱ একেলগে গিলি দিছিল খংটো চাগে আপোনাৰ ওপৰতে উঠিছিল নাইবা আপোনালোকৰ এই চৌধুৰী পৰিয়ালৰ ওপৰত কিন্তু খং যাৰ ওপৰতে নহওক কিয় চৌধুৰী পৰিয়ালৰ প্ৰত্যেকগৰাকী বোৱাৰীয়ে কিন্তু অকাল মৃত্যুক সাৱটি ল'বলৈ বাধ্য হৈছে আৰু এতিয়া সেই লিষ্টখনত আপোনালোকে মোৰ নামটো সোমোৱাবলৈ উঠি পৰি লাগি গৈছে নহয় পাপাই তোমাক মনে মনে থাকিবলৈ কৈছে নাই আপোনালোকৰ এই চেষ্টা চাগে কেতিয়াও বিফলে নাযায় চৌধুৰী পৰিয়ালৰ সুখিতা লাঞ্চিতা অৱহেলিতা বোৱাৰীৰ সেই দীঘলীয়া লিষ্টখনত অতি সোনকালে চাগে মোৰ নামটো সোণালী আখৰেৰে লিখা
আৰু হিলিক্সখনৰ তলত থাকিব আপোনালোক প্ৰত্যেকৰে একো একোটা বেনামী শ্বহীদ। চুপ! মাজে মাজে এনেহেন কিছুমান মিছা মৰম দেখুৱাই জোকাইছিল। তাৰমানে আজি এওঁলোকে মোকো জোকালে নহয়। মোক ঠাট্টা কৰিলে, মোক হাঁহিয়তৰ পাত্ৰ সজালে, মোক বুজাই দিলে যে আচলতে এইখন ঘৰত আচলতে মোৰ অস্তিত্ব কি। তন্নকে বুজাই দিলে মোক আটাই। কিন্তু ইমানখিনি অপমান খোৱাৰ পিছতো মই একোৱেই কৰিব নোৱাৰো ছোৱালীমা। মই গুলি খাই মৰিব পাৰিম, নাইবা বাথৰুমত পৰি মই মৰিব পাৰিম, নাইবা আটাই সোপা দৰৱ মই একেলগে গিলি খাই মৰিব পাৰিম। কিন্তু মই প্ৰতিবাদ কৰিবলৈ যাব নোৱাৰো, নিজৰ অস্তিত্ব মই সাব্যস্ত কৰিবলৈ যাব নোৱাৰো, কিয়নো মই চৌধুৰী পৰিয়ালৰ বোৱাৰী। তেনে কিবা কৰিবলৈ গ'লে চৌধুৰী পৰিয়ালৰ ঐতিহ্যত আঘাত আনিব। গতিকে চুপ, একদম চুপ, গৃহবন্দী হৈ থাক, মৃত্যুৰ ক্ষণ গণি থাক, তাতেই সকলোৰে শান্তি। ৰুণিমা, মোৰ বিচনাখন ঠিক কৰি দিয়া যা, আজি মোৰ বৰ টায়াৰ্ড লাগিছে। ভাত বাহিৰতে খাই আহিছো। বাইদেৱে বৰ আগ্ৰহেৰে বনাইছিল। কৈছো নহয় ভোক নাই বুলি, যি কৈছো তাকে কৰ যাম। বাবলু আজি দিনটো মোৰ লগতে আছিল বিজনেছৰ কামত। এতিয়া চাগে সি অকণমান ফ্ৰেছ হ'বলৈ ওলাই গৈছে। মই নাভাবোঁ সি সোনকালে উভতি আহিব। চ' তুমি ইয়াত অকলে থাকিব নালাগে, যোৱা নিজৰ ৰুমলৈ যোৱা। মোক ইমান বেয়াকে কিয় ঠগালে দেউতা? ঠগোৱা নাই, বুজাইছোহে, তোমাৰ ঔকাত। এইখিনি কথা বুজাবলৈকে মোক ইমান কষ্ট দিবলগীয়া হ'ল, ইমান কষ্ট। মই যে একোৱেই নহয়, এটা শূন্যৰ বাহিৰে। সেইখিনি কথা বুজাবলৈকে মোৰ লগত ইমান বেয়াকে নাটক কৰিবলগীয়া হ'ল, ইমান বেয়াকে মোক প্ৰবঞ্চনা কৰিবলগীয়া হ'ল। আৰে মইতো এটা শূন্য হয়ে। শূন্য নোহোৱা হ'লে এনেকৈ এখন শূন্য অন্তৰ মই কঢ়িয়াই লৈ ফুৰিবলগীয়া হয়নে? য'ত স্বামীৰ অকণমানো মৰম নাই, দয়া নাই, আদৰ নাই। কি আছে মোৰ শিৰত লোৱা সেন্দুৰখিনিৰ বাহিৰে? বাইদেউ মই অকণমান ওলাই আহোঁ ৰ'বা। বাইদেউ কলৈ যায়? এনেই অকণমান ঘূৰি ফুৰোঁ পাগলৰ দৰে। পাগল নোহোৱাকৈ কেনেকৈ থাকিব পাৰি তাৰে অলপ প্ৰেক্টিছ কৰি আহোঁ। মই এতিয়া কি কৰিম? মই কেনেকৈ ঘৰলৈ যাম এতিয়া? আপোনাৰ ঘৰটো জালুকবাৰী। এতিয়া আমি আছো 6 মাইলত। ইমান দূৰ কেনেকৈ আহিলে আপুনি? কিবা কিবি ভাবি আহি আছিলোঁ। কেনেকৈ ইমান দূৰ পালোহি একো গমেই নাপাওঁ। মই কি কৰিম এতিয়া? কেনেকৈ মই ঘৰলৈ যাম? এতিয়াতো যোৱাৰ কোনো উপায় নাই। আমাৰ ঘৰলৈকে বলক, কালি পুৱা দেখা যাব। নাই আপোনাক মই চিনি জানি নাপাওঁ। আপোনাৰ ঘৰলৈ কেনেকৈ যাম মই? নাই, ভয় খাব নালাগে, চিন্তা কৰিব নালাগে। আমাৰ ঘৰতে দাদা, নবৌ, মা দেউতা সকলো আছে। আৰু এটা ৰাতিহে, কাইলৈ পুৱা কিবা এটা কৰি থ'ব লাগিব। কি হ'ল? এতিয়ালৈকে যোৱা নাযায়? যাম ছাৰ, যাম। পিঠি বহলাব লাগিব নেকি? নালাগে, আমি যাম। যদি নালাগে সোনকালে ঘৰলৈ যা। সোনকালে ঘৰলৈ যা। বলক, নহ'লে কিন্তু সঁচাকৈ এবাৰ পিঠি বহলাব। বলক।
এই আপোনাৰ নামটো নহয় মানে সেই ঘৰত ক'ব লাগিব যে ইন্দ্ৰাণী চৌধুৰী অ'কে বলক আপোনাৰ নামটো কি বুলি কৈছিল মনোজ কাকতি আগতে কাৰোবাৰ হাজবেণ্ড আছিলোঁ অতি সোনকালে এটা নতুন চিনাকি পাম এক্স হাজবেণ্ড উপায় নাপায় এখেতক আমাৰ ঘৰলৈকে লৈ আহিলোঁ আজি ৰাতিটো ইয়াতে থাকক কাইলৈ পুৱা কিবা এটা কৰি থ'ব লাগিব হ'ব ইয়াতে থাকক বিপদত পৰিছে যেতিয়া এইখিনি সহায়টো কৰিবই লাগিব ভাইটি ভাইটি অঁ তই হঠাৎ আহি ওলালেহি আৰু লগতে কাক লৈ আহিছ কোন হয় এখেত মই ইন্দ্ৰাণী চৌধুৰী হঠাৎ লকডাউন হৈ গ'ল ঘৰলৈ যাবলৈ কোনো বাহন বিচাৰি নাপালোঁ গতিকে ইয়াৰ লগতে গুচি আহিল আমাৰ ঘৰত তুমি যিমান দিনলৈকে ইচ্ছা সিমান দিনলৈকে ইয়াত থাকিব পাৰিবা কিন্তু তোমাৰ ঘৰৰ মানুহে চিন্তা কৰিব নহয় মই একো লগত মোৰ ফোনটো নানিলোঁ চাওকচোন ফোন নাম্বাৰটো ক'লেই হ'ল আমাৰ কাৰোবাৰ পৰাই কৰিব পাৰিবা ঘৰৰ কাৰো নাম্বাৰেই মনত নাই মোৰ হোৱাট ননচেন্স গিৰিয়ালাৰ নম্বৰটো মনত নাথাকে নেকি কেতিয়াবা তেওঁৰ চেহেৰাটোও মনত নাথাকে নম্বৰটো দূৰৰে কথা হ'ব সেইবোৰ একো কথাই নাই যাব পাৰিলে যাবা যাব নোৱাৰিলে আমাৰ ইয়াতে থাকিবা আমাৰ বুঢ়া বুঢ়ী কোঠাটোত আৰু এখন বিচনা আছে নহয় তুমি তাতে থাকিব পাৰিবা বোৱাৰী যোৱাচোন তালৈকে লৈ যোৱা কিন্তু দেউতা এনেকৈ এজনী অচিনাকি মহিলাক আশ্ৰয় দিয়াৰ যুক্তি ক'ত কাইলৈ যদি আমাৰ ঘৰৰ মানুহে আমাক খেদি আহে তেতিয়া আমিও খেদি পঠিয়াম ইমান চিন্তা কৰিবলগীয়া কিটো আছে কি আছে বুলি উৰুৱাই দিলেই নহয়তো তুমি আজি আছা কাইলৈ ওলাই গুচি যাবা তাৰপিছত সমস্ত জামেলাবোৰ ওলমি ধৰিব আমাৰ ডিঙিত চিন্তা নকৰিব বৌ মই ইয়াতে ৰাতিয়ে থাকোঁ বা এমাহেই থাকোঁ অন্ততঃ আপোনালোকৰ ডিঙিত মই ওলমিবলৈ নাযাওঁ আচলতে মই ওলমিবলৈ নাজানোৱে জনা হ'লে চিলিং ফেনবোৰে কেতিয়াবাই গম পাই গ'লে যোৱা পাছে যোৱা এইবোৰৰ কোনো বিশ্বাস নাই হয় দিয়া হে কি যে ঝামেলাবোৰ আনি সোমোৱাই দিয়ে নহয় মানে এই ঘৰখনত আহা আৰু ভাইটি তই ভুৰুমকৈ আহি ওলালেহি তাকো এই ৰাতিখন শহুৰৰ ঘৰত থাকি আমোৱালে নেকি নে তোক ৰাখি সিহঁতৰ আমনি লাগি কাৰণটো যিয়েই নহওক কিয় তই আৰু এইখন ঘৰত থাকিব নোৱাৰ কনিষ্ঠ পুত্ৰ হিচাপে এইখন ঘৰত তোৰ যিখন চকী আছিল সেইখন চকী মই কেতিয়াবাই ভাঙি টুকুৰা টুকুৰ কৰি পেলাইছোঁ গতিকে সময় থাকোঁতেই তই নিজৰ ব্যৱস্থা নিজে কৰি লোৱাটো ভাল মই আপোনাৰ বেটিটো মোহাৰি দিম আপুনি আৰামত টোপনি যাব দেই খুৰী দিয়ক সেই বেমাৰী দেহাটোৱে ইমান বছৰে এই শুশ্ৰূষাবোৰ পোৱাই নাছিলহে আৰু কোনেনো কিমান শুশ্ৰূষা কৰিব আজি 3 বছৰে বেমাৰ কৰিয়ে আছোঁ এইবোৰ দেহাৰ বেমাৰ খুৰী দিয়ক তাকে আপুনি মনটো সুস্থ কৰি লওকচোন দেখিব দেহাটো আপুনি সুস্থ হৈ পৰিছে এইষাৰ কথা ময়ো বুজাওঁ বোলো আগতে মনটো ঠিক কৰি লোৱাচোন দেহাটো আপুনি ঠিক হ'ব মনটোনো কেনেকৈ ঠিক কৰিবা সকলোৱে আহি দেখোন মনটোতে আঘাত কৰে এইটো অৱশ্যে হয় সৰু ল'ৰাই শহুৰৰ ঘৰত সুখ আৰাম খাম বুলি আমাক এৰি থৈ গুচি গৈছে ডাঙৰ ল'ৰাই অকলশৰে সুখ আৰাম খাম বুলি ভাড়া ঘৰত থকাৰ সিদ্ধান্ত লৈছে নিজৰ ইমান ডাঙৰ ঘৰ এটা থাকোঁতে ভাড়া ঘৰ তাকেইতো মই ইহঁতক বুজাব পৰা নাই নিজৰ ঘৰটো এৰি কোনোবাই বাৰু বেলেগৰ ঘৰত থাকিবলৈ যায়নে নাতিটোকো কাঢ়ি নিব খুজিছে আমাৰ বুকুৰ মাজৰ পৰা তাক বুকুত খাবতি ইমান ডাঙৰ কৰিছো এতিয়া সি গুচি গ'লে আমাৰ বুকুখন খুদা হৈ নপৰিবনে অলপতো চিন্তা কৰিব লাগে কথাবোৰ বুঢ়া সৰু কাৰণে সকলোৱে যদি আমাক এনেকৈ এৰি থৈ যায় আমিনো কাৰ ভৰসাত জীয়াই থাকিম কোৱা জীয়াই থাকিবা লাভ কি জীয়াই থাকি লাভ কি এইটোৱে বৰ ডাঙৰ প্ৰশ্ন কৰি দিওঁ যাৰ উত্তৰ হয়তো কোনেও কাহানিও কেতিয়াও বিচাৰি নাপায় অথচ আজীৱন মানুহে সেই
সেই প্ৰশ্নটোৰে উত্তৰ বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰে। জীয়াই থাকি লাভ কি? ক্ষীৰত সেন্দুৰ ল'লোঁ, কাৰোবাৰ পত্নী হৈ জীয়াই থাকিম। এখন ঘৰৰ বোৱাৰী হ'লোঁ, লক্ষ্মী হৈ জীয়াই থাকিম। সকলো অন্যায় অত্যাচাৰ সদায় নীৰৱে সহন কৰি গৈ থাকিম। এগৰাকী সহনশীলা নাৰী হৈ জীয়াই থাকিম। কিন্তু ঘূৰি পকি সদায় সেই একেটা প্ৰশ্নই সন্মুখত থিয় দিয়েহি। জীয়াই থাকি লাভ কি? তোমাৰ ঘৰত কোন কোন আছে নো? সকলো আছে খুৰীদেউ, সকলো আছে মোৰ বাহিৰে। স্বামী, শহুৰ, ননদ আটাই ভৰি আছে ঘৰখন। তাত নাই যদি কেৱল মই নাই। মোৰ মূল্য নাই, মোৰ প্ৰয়োজন নাই, মোৰ সুখ দুখ হাঁহি কান্দোন একোৱেই নাই এইখন ঘৰত। তাত আছে যদি কেৱল এটা নাম আছে, ইন্দ্ৰাণী চৌধুৰী, লিগেল ৱাইফ অফ মিষ্টাৰ বাবলু চৌধুৰী। লিগেল ৱাইফ যাৰ কোনো অস্তিত্বই নাই সেই দীঘলীয়া ইলিগেল ৱাইফৰ লিষ্টখনৰ আগত। তথাপিও কিন্তু মোৰ নামটো কিন্তু আছে। কাৰণ বোৱাৰীকৰ নামটো নাথাকিলে যে চৌধুৰী পৰিয়ালৰ বদনাম হ'ব, আৰু পুতেকে বাহিৰত আৰ্জি হোৱা সেই বদনামবোৰক সদনাম কৰিবলৈকেতো বোৱাৰীকৰ নামটো লাগিব নহয়। গতিকে সেইখন ঘৰত মই থাকোঁ বা নাথাকোঁ, মোৰ নামটো কিন্তু তাত সদায় থাকি যাব। বুজিছো, তুমি তোমাৰ স্বামীৰ গৃহত বৰ কষ্টত আছে। মৰিও থাকিব হয়তো, তথাপিতো সেইখন ঘৰলৈ মই উভতি যাবই লাগিব। কাৰণ জীৱিত অৱস্থাত কোনো খবৰ নল'লেও মৰাৰ পিছততো আটাই খবৰ ল'ব। বোৱাৰীজনী গৈ ক'ত মৰিল গৈ? যদি বাহিৰত মৰা বুলি খবৰ ওলাই, মিছাতে মোৰ এই ডেড বডিটোৰ বদনাম হ'ব। মানুহবোৰে ক'ব জীয়াই থাকোঁতে যি কৰিব লাগে কৰিলে, মৰাৰ সময়ত অন্ততঃ গিৰিয়েকৰ কাষত গৈ মৰিব নোৱাৰিলে। কি অদ্ভুত জীৱন চাওক, মৃত্যুৰো স্বাধীনতা নাই। পানী লাগিছিল অলপ, বৰ পিয়া লাগিছে। বাহিৰত পাইপ আছে, তাৰ পৰা লৈ খাগৈ। পানী বটল এটা দিয়ে নিদিয়েনো কিয়? নালাগে, আমাৰ ঘৰৰ পানী তাৰ শহুৰৰ ঘৰৰ পানীৰ দৰে বিশুদ্ধ নহয়, কালে অনিষ্ট কৰিব। আৰু এটা কথা, ৰাতিপুৱা বোলে বেছি পৰ নাই, কথাষাৰ মনত আছে নহয়? হ'ব, পুৱা চাহকাপ খাই ওলাই যাম। এওঁকো থ'ব লাগিব নহয়। চাহ খাবলৈ ৰ'ব নালাগে, আৰু এওঁৰ কথাও চিন্তা কৰিব নালাগে। মাত্ৰ তই এইখন ঘৰৰ পৰা ওলাই যা। কি কৈছ শুনিছ নে নাই? শুনিছ যদি যা, আমি কওঁ। চোফাত মোৰ টোপনি নাহে। তেনেহ'লে মজিয়াত শু গৈ, পুৱা সাৰি থৈ যাবি। কিয়? মই শুলে মজিয়াখনো লেতেৰা হৈ যাব নেকি? কেৱল মজিয়াই নহয়, গোটেই ঘৰখনেই লেতেৰা হৈছে তহঁতৰ দৰে কুলাংগাৰবোৰৰ কাৰণে। এটাকৈ ওলাই যায় এইখন ঘৰৰ পৰা, গোটেই ঘৰখনেই মই গংগা জলেৰে ধুম। শুনিছ নহয়? গংগা জলেৰে ধুম আমাৰ সৰ্বশৰী। নহয় বুজা, বহুত চেষ্টা কৰি চালোঁ, এওঁক পঠোৱাৰ কোনো ৰাস্তাই নাই। বৰকৈ খাটনি ধৰাৰ দুজনমানতো মোক পিটিবলৈকে ধৰিছিলে। আপুনি মোৰ চিন্তা বাদ দিয়ক, আপুনি নিজৰ নতুন দায়িত্বৰ কথা ভাবক। দায়িত্ব? কি দায়িত্ব? ৰাতিপুৱা আৰু গধূলি খুৰীদেউক এগিলাচকৈ গাখীৰ খোৱাৰ দায়িত্ব, আৰু ৰাতিপুৱা আৰু সন্ধিয়া খুৰীদেউক ঘৰৰ বাউণ্ডাৰীৰ ভিতৰতে 4 পাক মানকৈ খোজ কঢ়োৱাৰ দায়িত্ব। আপুনি এইখিনি দায়িত্ব সঠিককৈ পালন কৰক, দেখিব লকডাউনো শেষ, খুৰীদেউৰ দৰৱ খোৱাও শেষ। তুমি যেনেকৈ সেই কথাবোৰ কৈছা, জীৱনটো যেন যাদুহে। অলপতো যাদু হয় নহয় খুৰীদেউ? নহ'লে আপোনালোকে মোক চিনি পায় নে মই আপোনালোকক চিনি পাওঁ? অথচ একেবাৰে চিনাকি মানুহৰ নিচিনাকৈ একেখন ঘৰতে এনেকৈ থাকিবলগীয়া হোৱা নাই জানো? বাৰু আজি খুৰীদেউৰ আমাৰ আটাইৰে কাৰণে ভাত ৰান্ধিব। ভাত কেনেকৈ ৰান্ধিব? কিয় আগতে ৰন্ধা নাছিল নেকি? কিন্তু বেমাৰত পৰাৰ পিছত মই বহুদিন ভাত ৰন্ধাই নাই। আজি ৰান্ধিব, মই আছোঁ নহয় লগত। মই আপোনাক পাচলি কটাৰ পৰা চব্জি কটালৈকে, মছলা বটালৈকে সমস্ত কামত সহায় কৰিম। নালাগে, এইবোৰ কাম কৰিব নোৱাৰিবহে। চেষ্টা কৰি চাওঁ দিয়ক, কি জানিবা পাৰোঁ। এইয়া
আহে জোচ জীয়াই থাকিবলৈ জোচটো লাগে খুৰীদেউ আপুনি নিজৰ হাতেৰে নিজৰ ল'ৰা দুটাক এসাঁজ ৰান্ধি খুৱাওকচোন কিজানি মাকৰ হাতৰ ৰন্ধা খাই তেওঁলোকেও গম পায় বুজি পায় মাকৰ মৰম কি বস্তু পুলিচৰ গাড়ী মেনেজ কৰিবলৈ চালোঁ নিনিয়ে আৰু বেছি ক'বলৈ গ'লে পুলিচৰ পিটনহে খাব লাগিব যি বুজিছোঁ লকডাউন নোখোলালৈকে আপুনি আমাৰ ঘৰৰ পৰা ওলাব নোৱাৰিব এবাৰ নোলাই কিন্তু তোক যে ওলাবলৈ কৈছিলোঁ তই কিয় সোমাই আহিছ আজি থাকক দিয়ক ইমান দিনৰ পিছত মই ভাত ৰান্ধিম ই খাবলৈ নাপালে বেয়া লাগিব কিন্তু ই যে আমাক এৰি থৈ শহুৰৰ ঘৰত চপনীয়া চাপিবলৈ গৈছিল তেতিয়া ইয়াৰ বেয়া লগা নাছিল হ'ব দিয়ক একেবোৰ কথাকে আপুনি একেবোৰ কথাকে কৈ কৈ মোৰো ভাল নালাগে কিন্তু এই নীলাজটোৰ মুখখন দেখিলেই সেই একেবোৰ কথাকে মনলৈ আহি থাকে নহয় চপনীয়াটোৰ দেউতাৰে খঙতে কিবা কিবি বকিলে সেই বুলি তই ভাতকেইটা নোখোৱাকৈ কলৈ কোনে যাবি মই বৰ ভাল ৰান্ধো বুলি সৰুতে তহঁতে বৰকৈ ফিতাহী মাৰি ফুৰিছিলি আজি চাওঁচোন তহঁতে ফিতাহী মাৰিব পৰাকৈ ৰান্ধিব পাৰোনে নাই কিয় নোৱাৰিব একদম পাৰিব মই আছো নহয় লগত আহা আহা তুমি সোনকালে আহা মই পাকঘৰত সোমাওঁগৈ আৰে লাহে 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 যাব লাহে লাহে বিচনাৰ পৰা নামিব নোখোজা মাক আপুনি পাকঘৰৰ কামত লগাই দিলে কম বস্তু নহয় দেই আপুনি একো কৰা নাই মই কেৱল আপোনাৰ মাক নতুনকৈ জীয়াই তুলিবলৈ চেষ্টা কৰিছোঁ আৰু নিজেও অকণমান জি উঠিবলৈ চেষ্টা কৰিছোঁ বহুদিন মৰি মৰি জীয়াই থাকিলোঁ যে মৰি মৰি জীয়াই থকা এগৰাকী পতিব্ৰতা পত্নীৰ প্ৰকৃত ধৰ্ম বুলি মানি থাকিলোঁ যে সেইকাৰণে এতিয়া সুবিধা পাই চিতাৰ পৰা উঠি আহি জীৱনৰ তাণ্ডৱ নাচিবলৈ লাগি গৈছোঁ আপুনি নাচে নেকি নাই নানাচো আগতে কেতিয়াবা এটা গান গাইছিলোঁ এতিয়া চব পাহৰিছোঁ আৰু সেইবোৰ পাহৰা গানৰে এটা গাই দিবচোন লাহে লাহে সকলো মনত পৰিব নাই দেই মই গান গালে আপোনালোকে হাঁহিব নাগাওঁ হাঁহিবলৈ পাহৰিয়েই পেলাইছোঁ বৰ ডাঙৰ উপকাৰ কৰা হ'ব মই পাকঘৰ পাহৰিব নহ'লে খুৰীদেৱে বেয়া পাব পায় আপোনাক মই কেইটামান কথা ক'ম মোৰ মনৰ কথা এইখন ঘৰৰ কোনেও মোৰ একো কথা নুশুনে মানে আটাইবোৰ ৰাস্তাই মই বন্ধ কৰি থৈছোঁ কেৱল আপোনাৰ ৰাস্তাটো খোলা আছে আপুনি শুনিব লাগিব শুনিবনে শুনিম দিয়ক মনৰ কথা কৈও ভাল লাগে শুনিও ভাল লাগে ইমানেই বেয়া মানুহ নে আপুনি বেয়াটো হয়ে দিয়কচোন বৰ ধনী ঘৰৰ ছোৱালী এজনীৰ প্ৰেমত পৰিলোঁ ভৰিৰ ওপৰত ভৰি তুলি সুখ স্বাচ্ছন্দ্য ভোগ কৰাৰ মানসেৰে এইখন ঘৰ এৰিলোঁ মা দেউতাক এৰিলোঁ আৰু শহুৰৰ ঘৰত সোমাই থাকিলোঁ তাতেই থাকিব লাগিছিল হঠাৎ আকৌ এনেকৈ গুচি আহিলে যে শহুৰৰ ঘৰত এটা অষ্ট্ৰেলিয়ান কুকুৰ আছে মোতকৈ সেই কুকুৰটোৰ গুৰুত্ব সেইখন ঘৰত অলপ বেছি সেইখন ঘৰত মই থকা নথকাৰ কোনো মূল্যই নাই সদায়তো আৰু ইমান মূল্যহীন হৈ থাকিব নোৱাৰি দিয়কচোন কেতিয়াবা নিজকে নিজে অলপ হ'লেও মূল্য দিবলৈ মন যায়তো সেইকাৰণে গুচি আহিলো এতিয়া ৱাইফে ফোন কৰি আছে নগলে ডিভোৰ্চ দিম বুলি ভয়ো হৈ আছে মই ঠিক কৰিব পৰা নাই যাম নে নাযাম ভয় খাম নে নাখাম আপোনালোকে সিদ্ধান্ত ল'ব পাৰে আপোনালোক মতা মানুহ যে আপোনালোকে যি সিদ্ধান্তই নলয় কিয় তাতেই সমাজে সঁহাৰি জনায় কিন্তু আমাৰ কাষত সমাজ কেতিয়াও থিয় নহয়
চৰম দুখ যন্ত্ৰণা মানসিক কষ্ট ভোগ কৰি থাকিলেও কিন্তু আমাৰ প্ৰতি সমাজৰ এডভাইচ সদায় এটাই হয়, লাহে লাহে চব ঠিক হৈ যাব, অকণমান ধৈৰ্য ধৰিলেই হ'ল। 2-3 ৰাতিলৈকে গিৰিয়েক ঘৰলৈ নাহে, কোনো কথা নাই, লাহে লাহে চব ঠিক হৈ যাব। বাহিৰৰ সেই ৰঙীন পৃথিৱীখনত ঘৰৰ আটাইখিনি মানুহে উঠি ভাহি ঘূৰি ফুৰিব, কিন্তু নিজে সদায় সেইখন পৃথিৱীৰ পৰা আঁতৰি থাকিব লাগিব, গৃহবন্দী হৈ থাকিব লাগিব। কোনো কথা নাই, লাহে লাহে চব ঠিক হৈ যাব, ঠিক হ'ব লাহে লাহে। কিন্তু মৰিব ধৰিছোঁ বৰ বেগাই, কালে কিন্তু কাৰো খবৰ নাই। কেতিয়াবা ভাবোঁ বিদ্ৰোহ কৰোঁ নেকি, প্ৰতিবাদ কৰোঁ নেকি, সমাজৰ এই সকলোবোৰ বাধাৰ প্ৰাচীৰ ভাঙি চুৰমাৰ কৰি দিওঁ নেকি। তেনেকৈ সমাজেই ক'ব ইমান নীলাজ তিৰোতা ক'তো দেখা নাই দেই। মই আকৌ নীলাজ হৈছিলোঁ, সেইকাৰণে নীলাজৰ দৰে খৰজুৱাই হ'বলৈ গৈছিল। এতিয়া পিছে অকণমান লাজ কৰিবৰ মন গৈছে। মই আকৌ ইমান দিনে লাজ কৰিয়ে কটাইছিলোঁ, এতিয়া পৰা দেখোন মোৰ অকণমান নীলাজ হ'বলৈহে মন গৈছে। তাৰমানে মই সুমেৰুত, আপুনি কুমেৰুত। ভাইটি টিভিত কৈছে 2 এদিনতে লকডাউন খুলিব, আমি ইয়াৰ পৰা যামগৈ। গতিকে আমি যোৱাৰ আগে এই ঘৰ মাটিৰ ভাগ বাটোৰাখিনি হৈ যাব লাগে। মা দেউতা জীয়াই থকালৈকে এইবোৰ কাম কেতিয়াও নহয়। নহ'ব, কিয় নহ'ব হা? অ' তুমি তাৰমানে আমি নথকা সুযোগ লৈ মা দেউতাক পতাই সকলো নিজৰ নামত লিখাই ল'বা নহয়? তুমিতো সেই ধান্দাৰেই আহিছা ইয়ালৈ। মই একো ঠাণ্ডা লৈ ইয়ালৈ অহা নাই, মই নিজৰ ভুল শুধৰাব আহিছোঁ। হ'ব, সেইবোৰ লেকচাৰ তই বেলেগৰ আগত মাৰিবি। মুঠ কথা হ'ল আমি এই ঘৰ এৰাৰ আগে চব ছেটেল হৈ যাব লাগে। চাওক দাদা, এতিয়া এইবোৰ নুলিয়াব নেকি, নহ'লে খুৰা খুৰীৰে মনত কষ্ট পাব পাৰে। তুমি মনে মনে থাকাহে, আমাৰ ঘৰুৱা কথাত মাত পাতিবলৈ তুমি কোন হয়? তেওঁ চব হয় তেওঁ। তুমি যি হ'ব লাগিছিল, যি হ'ব নোৱাৰিলা, মোৰ মানুহজনী যি হ'ব লাগিছিল, যি হ'ব নোৱাৰিলে, সেইগৰাকী হয় তেওঁ। মই আৰু দাদা যি হ'ব লাগিছিল, যি হ'ব নোৱাৰিলো, সেয়া হয় তেওঁ। মা দেউতাৰ মনৰ আনন্দ হয় তেওঁ। এইখন ঘৰৰ আশীৰ্বাদ হয় তেওঁ। আমাৰ আটাইৰে মৰম হয় তেওঁ। আৰু এনে এগৰাকী মহিলাৰ আগত মাক দেউতাকক ভাগ কৰাৰ দৰে কাম কৰি নাঙঠ হ'ব নিবিচাৰো মই, ইমানো নীলাজ হ'ব নিবিচাৰো মই। আৰু দাদাকো তুমি মানা কৰিবা, নহ'লে কিন্তু লাজ তুমি পাবা। হেৰা, তোমাৰ আকৌ কি হ'ল হা? সেইবোৰ মানে হেৰা, বহুত ধন্যবাদ আপোনাক, বহুত প্ৰশংসা কৰিলে আপুনি আজি মোক। হঠাৎ যেন চিনাকি কৰাই দিলে মোক মোৰ নিজৰ লগত। ইমান দিনে ভাবি আছিলোঁ মই চাগে একোৱেই নহয়, কিন্তু আজি হঠাৎ ভাৱ হ'ল ময়ো কিবা এটা হয়। জীৱনৰ নতুন গানটি, জীৱনৰ নতুন গানটি যদি যাওঁ গাই গাই, যদি যাওঁ গাই গাই, ইয়াতে যাওঁ যদি সজাই। খুৰা দেখোন বিচনাত বাগৰি কান্দিব ধৰিছে পাই। ইমানকৈ কিয় কান্দিব লাগে? কিন্তু যদি আজি আপোনাক এৰি থৈ গুচি যায় আপুনি কি কৰিব? কান্দিবনে হাঁহিব? যদি সি ডাঙৰ হৈ কয় যে সি আপোনাৰ লগত নাথাকে, বেলেগে ভাড়া ঘৰ কৰি থাকিব, আপোনাৰ ৰিয়েকশ্যন কি হ'ব? কৰিবতো পাৰে, কাৰণ ল'ৰা ছোৱালীৰ পিতৃ মাতৃকে আদৰ্শ কৰিলে ফ'ল' কৰে, আৰু ভাড়া ঘৰলৈ গ'লেই যেনিবা তাৰ কষ্ট দেখোন মোতকৈও বেছি হ'ব। সেই ইন্দ্ৰাণীয়ে বৰ সঁচা কথা কয়, বুজিছ? ঘৰটো ভাড়াত ল'ব পাৰি, কিন্তু মৰম চেনেহবোৰ ক'তো কেতিয়াও ভাড়াত পোৱা নাযায়। দেউতা, অ দেউতা,
সেই আন্টিজনী বোলে যায় যাবলৈ মানা কৰা না অ' খুৰা খুৰা যাবলৈ মানা কৰা না তেওঁ য'ৰ পৰা আহিছে তলৈকে যাবই তেওঁক বাধা দিবলৈ আমি কোন হয় আৰু আমাৰ বাধা শুনিবলৈ তেওঁনো কোন হয় এইখন ঘৰৰ এই চাওক আপোনালোকৰ সংসাৰখন কেনেকৈ আজি একেবাৰে পৰিপূৰ্ণ হৈ পৰিলে এই পৰিপূৰ্ণতাকে বহুত সাৱতি জীৱনৰ বাকীখিনি সময় সুখ আনন্দেৰে পাৰ কৰিব দিয়ে খুৰা নিজকে বুজাবলৈ কেতিয়াও নাভাবে দাদা ভুলতো আপোনালোকে ভাড়া ঘৰলৈ যোৱাৰ কথা চিন্তা নকৰিব দে অন্ততঃ এই জিন্তুৰ ভৱিষ্যতৰ স্বাৰ্থ তুমি নগ'লে নহয়নে তোমাক বিদায় দিবলৈ মন যোৱা নাই অ' বিদায়টো ল'বই লাগিব খুৰীদেউ এনেও আলহীবোৰক বেছিদিন ঘৰত ৰাখিলে কিবা আমনিদায়ক হয় কিন্তু এটা কথা ঠিক মই এইখন ঘৰলৈ অহাৰ পিছত আপোনালোকৰ কি লাভ হ'ল নাজানো মোৰ কিন্তু বহুত লাভ হ'ল মই মোৰ নিজক বিচাৰি পালোঁ মোৰ অস্তিত্বক বিচাৰি পালোঁ আত্মবিশ্বাস বিচাৰি পালোঁ গৃহবন্দিত্বৰ মাজত এটা মুক্ত জীৱন মই বিচাৰি পালোঁ আৰু ইমানখিনি মূল্যৱান উপহাৰ লৈ মই আজি মই পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী মানুহগৰাকী বৰ দুখীয়া হৈ সোমাইছিলোঁ এইখন ঘৰত মোৰ ধনী হৈ আজি যাবলৈ ওলাইছোঁ আৰু নাহা নেকি কেতিয়াও সময় ক'ব খুৰাদেউ সময় বা মোক কোন দিশে যাবলৈ কয় বলক আপুনি নহ'লে মোক অকণমান আগবঢ়াই দিব তুমি আহিবা হা আমি আটাই ৰৈ থাকিম আৰে আমাক কিমান টেনশ্যনত পেলাই তুমি ক'ত পৰি আছিলা আৰু মোৰ এটা পাৰমিশ্যন নোলোৱাকৈ তুমি এইখন ঘৰৰ চাৰিসীমা কেনেকৈ পাৰ হ'লা বকা দিওঁ নেকি দুটামান লাগে মোৰ তিৰোতাক ঘৰৰ ইজ্জত বুজি নাপায় এতিয়া ইয়াতে থিয় হৈ থাকিব নালাগে ভিতৰলৈ যোৱা মুখ হাত ধোৱা ৰখাব লাগে যোৱা মই ভিতৰলৈ যাবলৈ অহা নাই মই যে চিৰদিনৰ কাৰণে বাহিৰলৈ ওলাই যাম এইখন ঘৰৰ চাৰিসীমাৰ ভিতৰতো যে আৰু কেতিয়াও মই ভৰি নিদিওঁ সেই খবৰটোহে মই জনাবলৈ মানে তুমি লকডাউনৰ এই সময়খিনিত ময়ো এই ঘৰত গৃহবন্দী হৈ আছিলোঁ কিন্তু গৃহবন্দিত্বৰ মাজতো মই এটা মুক্ত জীৱনৰ সোৱাদ পালোঁ এবাৰ সেই সোৱাদ পাইছোঁ যেতিয়া এতিয়া আৰু এৰাত নাই বন্দী সজাৰ পৰা ওলাব পাৰিছোঁ যেতিয়া ঘূৰি আহি আকৌ সেই বন্দী সজাটোত মই সোমাবলৈ নাই কি কৰিবা তুমি নাজানো কি কৰিম হয়তো নতুনকৈ গজা সেই পাখি দুখনৰ জোৰটো জুখিছা কিমান দূৰলৈকে সিহঁতে উৰিব পাৰে সেইবোৰ কৰিলে সমাজে লাজ দিব তোমাক আৰু ময়ো এবাৰ সমাজক দেখুৱাই নীলাজ আৰে সেইবোৰ কৰিব নোৱাৰা তুমি মই তোমাক কৰিবলৈ নিদিম নতুন নীলাজ হৈছোঁ নহয় নতুন হাত তুলিবলৈও লাজ নকৰোঁ যদি অকণমানো লাজ আছে আপোনাৰ সেইখিনি সামৰি ৰাখক নহ'লে কিন্তু ভৰি পৰিব তোমাৰ দৰে ঘৰৰ মানুহে খবৰ ল'লে আমি কি বুলি ক'ম ক'ব মই এতিয়া এজনী চৰাই হৈ মুকলি আকাশত দিহিঙে দিপাঙে উৰি ফুৰো এতিয়া আৰু সেই চৰাইজনীক কোনো সমাজে কোনো গিৰিয়েকে কোনো শহুৰেকে সজাত বন্দী কৰি ৰাখিব নোৱাৰে সেই চৰাইজনীৰ কোনো নাম নাই চিনাকি মাত্ৰ এটাই
নাৰী তুমি আগবঢ়াচোন ময়ো গৈ আছো এতিয়া সময়ো আছে সাহসো আছে কিবা কয় যদি কওক শুনিবলৈ ৰৈ আছো জীৱনৰ